নৱগঠিত মাকুম বিধানসভা সমষ্টিত তৎপৰ অসম গণ পৰিষদ। তৎপৰ গণ পৰিষদৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী যুৱ নেতা প্ৰবাল চেতিয়া। মাকুম বিধানসভা সমষ্টিৰ বুথে বুথে এতিয়া গণ পৰিষদৰ বুথ সন্মিলনী সভা। তিনিচুকীয়া জিলাৰ মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত লক্ষীপথাৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ৰংচঙী খেলপথাৰত দেওবাৰে অসম গণ পৰিষদ মাকুম বিধানসভা সমষ্টিৰ উদ্যোগত অগপ লক্ষীপথাৰ আঞ্চলিক সমিতিৰ উদ্যোগত এখন বুথ সন্মিলনী সভা অনুষ্ঠিত কৰা হয়। বিশেষভাৱে আগন্তুক 2026 চনৰ বিধানসভাৰ নিৰ্বাচনত মাকুম বিধানসভা সমষ্টিৰ পৰা অগপ দলে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিষয়ে ৰাইজক অৱগত কৰাৰ উদ্দেশ্যে এই সভাখন অনুষ্ঠিত কৰিছে। সমষ্টিটোত পুৰণি আঞ্চলিক দল অসম গণ পৰিষদৰ উত্থান আৰু তৎপৰতা দেখি অভিভূত হৈছে সৰ্বসাধাৰণ জনতা। গণ পৰিষদৰ পৰা সমষ্টিটোৰ একমাত্ৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী যুৱ নেতা প্ৰবাল চেতিয়াক জ্যেষ্ঠসকলে দিছে আশীৰ্বাদ। মুঠৰ ওপৰত আগন্তুক 2026 বিধানসভাৰ নিৰ্বাচনত নৱগঠিত 85 নং মাকুম বিধানসভা সমষ্টিত অসম গণ পৰিষদৰ পৰা প্ৰাৰ্থী হিচাপে যে প্ৰবাল চেতিয়াকে আগবঢ়াই দিব সেয়া এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে। অসম গণ পৰিষদ দলে পূৰ্বতে 10টা বছৰ অসমক নেতৃত্ব দিছে, শাসনত আছিল আৰু সেই শাসনৰ সময়ছোৱাত চৰকাৰ গঠনৰ সময়ছোৱাত অসমৰ ফাউণ্ডেশ্যন যিটো আমাৰ ঘৰৰ ভেটি বুলি কোৱা হয়, এই ভেটিটো অসম গণ পৰিষদ দলৰ সময়তে নিৰ্মাণ হৈছে। অসমত বহুতো উল্লেখযোগ্য কাম হৈছে, যিখিনি কথা আমি ইতিহাস কঢ়িয়ালে আমি সেইখিনি দেখা পাওঁ। অসম পৰিষদৰ মাকুম বিধান পৰিষদৰ অন্তৰ্গত লক্ষীপথাৰ পঞ্চায়তত আমি বুথ সন্মিলন আজি আয়োজন কৰিলোঁ। 15খন পঞ্চায়ত আৰু এখন নগৰ সমিতিৰে গঠিত আমাৰ মাকুম বিধান পৰিষদখন। এই বিধান পৰিষদৰ বুথ সভাপতি সম্পাদকক লৈ আমি এই সভাখন আয়োজন কৰিলোঁ আৰু ইয়াত লক্ষীপথাৰতো আমি এইকাৰণে এই পঞ্চায়তটোত আমি সভাখন আয়োজন কৰিলোঁ। ইয়াত আপোনালোকে জানে যে লক্ষীপথাৰখন সমস্যাৰে জৰ্জৰিত, প্ৰতিটো ক্ষেত্ৰতে ই প্ৰাপ্যৰ পৰা বঞ্চিত। গতিকে অনাগত দিনত যিহেতু এই পঞ্চায়তখনক উন্নয়নৰ স্বাৰ্থত প্ৰতিখন পঞ্চায়তেই এই অভাৱনজনক ৰাইজে আগবাঢ়ি যাবৰ কাৰণে যি মোক আগুৱাই দিছে আৰু তেখেতসকলে যি মৰম স্নেহ, গতিকে ইয়াত আমি এইকাৰণে আয়োজন কৰিলোঁ যাতে এই সমস্যাবোৰ এই আপোনালোকৰ মিডিয়াৰ যোগেদি যাতে অসমৰ ৰাইজে জানক। গতিকে আৰু এই সমস্যাটো যাতে আমি আহিবলগীয়া দিনকেইটাত যাতে সমস্যাৰে জৰ্জৰিত সমস্যা বিভিন্ন ইয়াত থকা বসবাস কৰা লোকসকল আপোনালোকে জানে মৰাণ কছাৰী সম্প্ৰদায় আৰু আহোম সম্প্ৰদায়, গোৰ্খা সম্প্ৰদায়, ইয়াত অধিকাংশই বনগাঁও। গতিকে চাৰিওকাষে লক্ষীপথাৰ, এই লক্ষীপথাৰ অৰণ্যখনৰ দাঁতিকাষৰীয়া অঞ্চল হ'ল ৰংচঙী, কপৌহোৱা, আমগুৰি। গতিকে ইয়াত আজিলৈকে মাটিৰ পতা পোৱা নাই। গতিকে চৰকাৰে যি কাৰ্যসূচী লৈছে, পৰৱৰ্তী কাৰ্যসূচীত এই চৰকাৰৰ দিনত এইখিনি আগবাঢ়ি গৈছে। এই কৰ্মখিনি আহিবলগীয়া দিনকেইটাত যিখিনি তেখেতসকলৰ বিভিন্ন সমস্যা, সেই সমস্যাখিনিৰ ওপৰত সদায় আগুৱাই লৈ যাম বুলি এটা দৃঢ় সংকল্প লৈ বিশেষভাৱে আগবাঢ়ি আহিছোঁ। গতিকে ইয়াৰ ৰাইজৰ স্বাৰ্থত আজি মোৰ এই যাত্ৰা।